क'क्राझार जिल्ला पर्बतझरा महकुमा सब डिविजनल ऑफिस मावख'नि साखाथियाव विश्व हिंदू परिषद क'क्राझार जिल्ला आरो हिंदू कचा राभा जथाय 1 घन्टा खुद्रिसानाय हाबाफारि लानाय जायो। मिथिनो मोननाय बायदिब्ला देबितला माउन्ट अबिल खृष्टान मिशनाव गोबां हारि माहारिनि फरायसा फरायसुलि थानाय आरो गुबुन गुबुन धोरोमनि जानायलाय खृष्टान मिशनारिफोरा प्रार्थनाखौ खौरांनि गेजेरजों बेरेखा बुंनायखौ नुनो मोननाय जादों। नंगौ थांनाय 2 सेप्तेम्बराव देबितला माउन्ट अलिभ खृष्टान मिशनाव मोनसे मेहेरगोनां गेवलां मेल खुंदोंमोन आरो बे मेलाव मिजोरामनि सासे खृष्टान धोरोम गुरुआ सासे 8 थाखोआव फरायनाय फरायसुलिनि सायाव धोरोमनि जेंना थासारि सोमजिनायखौ लानानै आरो लोगोसे फरायसालियाव राष्ट्रीय मेथाइजों आरज गाबालासिनो प्रार्थना गायनायनि बायदि अजद दिखांनायखौ नुनो मोननाय जादों। आरो बे जाथायखौ लानानैनो दिनै हिंदू धोरोमारिफोरा खौसे खुद्रिसारनानै गोमसारहोदों बायदि स्लोगानजों सब डिविजनल ऑफिस पर्बतझरा मावख' लांगोना सेराव। আমার এই যোৱা 6 অক্টোবৰত যেটো ঘটনা ঘটিছে মিছনাৰী স্কুলত যেটো শিক্ষা অনুষ্ঠানত যেটো আমাৰ মিছনাৰী সকলৰ যেটো প্ৰাৰ্থনা বিৰাৰ কৰিছে তো তাতে আমাৰ স্কুলৰ অনুষ্ঠানত যেটো মানে ৰাষ্ট্ৰীয় গীত গাব লাগে তাতে নাগাই সিহঁতে মিছনাৰী মানে সিহঁতৰ মানে প্ৰে মানে প্ৰাৰ্থনা গাইছে আৰু আমাৰ হিন্দু ল'ৰা ছোৱালীক বেলেগ বেলেগ প্ৰলোভন দি আৰু তেওঁলোকক মানে সেই শিক্ষাটো দি আছে। গতিকে এতিয়া জনসাধাৰণে পাব্লিকে এতিয়া আমাৰ জনগোষ্ঠীক যি প্ৰলোভন দি কৃষ্ণ মিছনাৰী ফাদাৰ যিবিলাক আহি আৰু আমাৰ স্কুলৰ প্ৰিন্সিপাল তেওঁলোকৰ পৰামৰ্শ দি আৰু সেই কামটো কৰাইছে যে আৰু তেওঁলোকক কৈছে যে আজিৰ পৰা তহঁতে খ্ৰীষ্টান হৈছা আৰু তহঁতে গাৰ্জেনসকলে পিছত আহিব, তহঁতে আজিৰ পৰা খ্ৰীষ্টান হোৱাৰ পিছত তহঁতে মানে খ্ৰীষ্টান প্ৰাৰ্থনা কৰিব লাগিব। তো তেনেকুৱা পৰামৰ্শ দি ঘৰত যোৱাৰ পিছত আৰু লগে লগে তেওঁলোকৰ মূৰৰ বিষ গাৰ মানে বিষ আৰু গাঁৱত কিবা হানাহানি এনেকুৱা মানে অসুখ হোৱা অসুস্থ হোৱাৰ পিছত এতিয়ালৈকে তেওঁলোকৰ অসুস্থতাৰে আছে, বেমাৰ মানে এতিয়াও ভাল হোৱা নাই। ইয়াৰ কাৰণে এতিয়া বিভিন্ন সংগঠনে বিশ্ব হিন্দু পৰিষদ আৰু হিন্দু কচা ৰাভা সংস্কৃতি সুৰক্ষা পৰিষদে এতিয়া বিভিন্ন ঠাইত শ্লোগানেৰে আৰু এটা ধৰ্ম কাৰ্যকৰণ কাৰ্যসূচী লৈছোঁ আৰু আমাৰ চৰকাৰতে আমি আবেদন কৰিছোঁ যে এই ব্যৱস্থা যে অতি সোনকালে আমাৰ বিবিধ ব্যৱস্থাতে ল'ব লাগে, ইয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। কিমানজন ছাত্ৰ ছাত্ৰীক ধৰ্মান্তৰ কৰাৰ কাৰণে চেষ্টা চলাইছিল? তাতে আমি পেপাৰ কাগজত দেখা মতে আমাৰ 5 জনক আমি পাইছোঁ। 5 জনৰ ল'ৰা ছোৱালী মানে ছোৱালীক মানে সিহঁতে মূৰত দি মানে প্ৰতিজ্ঞা কৰাইছে যে আপোনালোকে আজিৰ পৰা খ্ৰীষ্টান হৈছা বুলি এনেকুৱা সিহঁতক মানে মনত আঘাত দিছে। তাৰপিছতে সিহঁতৰ মনত কিবা এটা আঘাত ভয় পায় আৰু ঘৰত আহি সিহঁতৰ লগত মনত যিটো এই অসুস্থ এতিয়াও মানে সিহঁতৰ আঘাতটো মানে ভুগি আছে। যিসকল ব্যক্তিয়ে ধৰ্মান্তৰিত কৰাৰ চেষ্টা চলাইছিল সিহঁতৰ বিৰুদ্ধে আপোনালোকে কিবা আইনীভাৱে এইটো আইনীভাৱে আমি বিচাৰিছোঁ যে আমি যিহেতু আমি এজাহাৰ এটা দিছোঁ, এই এজাহাৰ পক্ষতে আমি চৰকাৰক আবেদন কৰিছোঁ যে প্ৰশাসনক যে অতীত ব্যৱস্থা সোনকালে আমাক এইটো নেই লাগে। ইয়াৰ কাৰণে আমি সকলোৱে কাৰ্যকৰ্তা আৰু বিভিন্ন সংগঠনে আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। আজি পৰ্বতঝৰা আৰু বিভিন্ন ঠাইতে হ'ব, এইটো আমি কাৰ্যক্ৰম লৈ আছোঁ। তো এতিয়া যদি আইনী মতে যদি আমি ব্যৱস্থা নলয় তেতিয়া বিভিন্ন জিলাতো আমি কাৰ্যক্ৰম এইটো কাৰ্যসূচী ল'ম। যেহেতু খ্ৰীষ্টান মিছনাৰীত আমাৰ সনাতনী ধৰ্মীয় যিবিলাক ছোৱালীক যিটো ধৰ্মান্তৰণ কৰাৰ কাৰণে যিটো প্ৰচেষ্টা চলাইছে তাৰ আমি ধিক্কাৰ দিছোঁ, গৰিহণা জনাইছোঁ। সেইকাৰণে আজি আমি ধৰ্মঘটক ইয়াৰ লগে লগে ইতিমধ্যে আপোনালোকে কিবা আইনীভাৱে ব্যৱস্থা লোৱা হৈছে, প্ৰশাসনক এজাহাৰ দিয়া হৈছে। এতিয়ালৈকে কোনো আমি বুজা নাই, সিহঁতক এৰেষ্ট কৰা নাই, কিন্তু যিমান সোনকালে পাৰে এৰেষ্ট কৰিব পাৰিছে। ছাত্ৰ ছাত্ৰীবিলাক কোন শ্ৰেণীৰ আছিল? ক্লাছ 8ৰ। কিমানজন ছাত্ৰ ছাত্ৰীক ধৰ্মান্তৰিত কৰা হৈছে? 5 জনৰ ৰাজনীতি নহয়, এইটো মানে সিহঁতৰ এটা প্ৰচেষ্টা যিটো হিন্দু আমাৰ সনাতনী ধৰ্ম মানুহবিলাকক যেনে তেনে ফুলচাই সিহঁতক খ্ৰীষ্টান ধৰ্ম কৰাৰ কাৰণেই প্ৰচেষ্টা হৈছে, বেলেগ একো নহয়। এইফালে আমি জনামতে হোৱা নাই, কিন্তু হ'লেও গম পোৱা নাই।
যেহেতু গম পালোঁ সেইকাৰণে আমি কাৰ্যসূচী লোৱা। যিসকল ব্যক্তিয়ে এনেকুৱা ঘটনা কৰিলে কোন জাগাৰ মানুহ আছিল? এইবিলাক মিজোৰামৰ পৰা মিজোৰামৰ পৰা আহিছে ধৰ্মান্তৰণ কৰাৰ কাৰণে সিহঁতে গুচি গ'ল। শিক্ষকসকলো জড়িত আছিল নেকি? নাই শিক্ষকসকলো জড়িত আছিল নেকি এই কমিশনাৰী? যেতিয়া স্কুলত বা কলেজত হ'ব সিহঁতৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী বা মাষ্টাৰ বিলাকতো থাকিব। কিন্তু কাৰ বিৰুদ্ধে এজাহাৰ দিয়া হৈছে? এজাহাৰ হেডমাষ্টাৰৰ নামতো দিয়া হৈছে, যি দুজন আহিছিল তাহাঁতৰ নামতে দিয়া হৈছে। আচলতে তেওঁলোকৰ বিৰুদ্ধে আপোনালোক কেনেধৰণৰ শাস্তি বিচাৰে? শাস্তি মানে আইনত যিটো শাস্তি আছে ধৰ্মান্তৰণকৰণৰ বিৰোধিতা হিচাপত আইনত যিটো শাস্তি সেইটো হ'ব লাগে, আৰু নহ'লে আমি আন্দোলনটো আৰু আগবঢ়াই লৈ যেহেতু নাবালক ছোৱালী আছিল, মানসিক অশান্তি হ'ল না। ধৰ্ম আমি যে ধৰ্ণাটো দিছোঁ আৰু কি যে আমাৰ ছোৱালীবিলাকক যে এনেকুৱা কি কৰিছে ধৰ্ম লৈ, এইটোতো বহুত বেয়া কৰিছে না। আমাৰ ছোৱালীবিলাক ক'ত যাব? এতিয়া স্কুলত দিলেও এনেকুৱা, বাহিৰৰ ৰাস্তাত ফুৰিলেও এনেকুৱা ক'ত যাব ছোৱালীবিলাকৰ কোনো কি নাই, মানে সিহঁতৰ নিৰাপত্তা নাই। আজি যে নৰেন্দ্ৰ মোদী ছাৰে ডাঙৰীয়া কৈছে যে বেটি বাচাও বেটি পঢ়াও, কেনেকৈ পঢ়াব? স্কুলতে এনেকুৱা শিক্ষা অনুষ্ঠানতে যদি এনেকুৱা হয় তেতিয়াহ'লে ছোৱালীবিলাক ক'ত যাব? কি হৈছিল আচলতে? ধৰ্ম লৈ এইটো কি কৰাৰ চেষ্টা কৰিছে। কিয় এনেকুৱা স্কুলত কিয় হ'ব? এইটো টিচাৰবিলাকে কিয় এনেকুৱা কৰিব? পাঁচজনো কৰাইছে মিছনাৰীৰ পৰা। কোনে কোনে জড়িত আছিল? এতিয়ালৈকে কৰা নাই, এইটো কৰিব লাগে, অতি শীঘ্ৰে কৰিব লাগে এইটো, নহ'লেতো এইটো কেনেকৈ ল'ৰা ছোৱালী স্কুলত যাব? ছোৱালীবিলাকতো স্কুলত যাব নোৱাৰিব না। আজি এইটো মিছনাৰীত এনেকুৱা হৈছে, কালি বেলেগত হ'ব, এইটো হৈ থাকিব। কোনো ষ্টেপ নলয় চৰকাৰে। আমাৰ চৰকাৰৰ ওপৰত এইটোৱে কি যে অতি সোনকালে যাতে এইবিলাক দোষীবিলাকক যাতে কি কৰে। बाजाज बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां। सेरफांगुरि बाजाज श'रुमा फुजा 2024 धामाका अफार होगासिनो दं। क'क्राझार जिल्ला सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज श'रुमा सेप्तेम्बरनिफ्राय 30 अक्ट'बर फुजा 2024 धामाका अफारनि खाबुफोर होगासिनो दं। नोंथांमोना सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज श'रुमाव खुंफुंजानाय फुजा धामाका अफाराव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। रायजो राजाफोरनो फुंखा एन्टारप्राइज बाजाज श'रुमा लाबोनाय अफारफ्रानो जाबाय 5 लिटार पेट्रल फ्रि, प्रेसार कुकार, फ्रि हेलमेट, एक्सचेन्जनि एभेलेबल, लोगोसे केस होनानै बाइक बायगिरिफोरनो 1000 रां केसबेक हरफिननाय जागोन। आरो बाइक बायगिरिफोरनो फ्रि लटारि कुपनबो हरनाय जागोन। बे लटारि कुपनाव जाखाङोब्ला वाशिं मेसिन, रेफ्रिजारेटर, एन्ड्रइड टिभि, स्मार्ट वाच आरो एन्ड्रइड फन बेफोर मोनबा प्राइजफोरखौ मोननो हागोन। नोंथाङा आबुङै मिथिबावनो थाखाय 6003817191 9101598021 आरो 9101547892 जानबुं नम्बराव खौरां लाहरनो हागोन।